ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ 17 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা এই পাঠটি আলোচনা কৰি তাৰ কুৱেশ্যন আনচাৰসমূহো আলোচনা কৰা হ'ল। এতিয়া মই তোমালোকৰ লগত সেই পাঠটো মানে পাঠ 17ৰ লগতে ৰিলেটেড তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ 18 যিটো চেপ্টাৰৰ নাম হৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা, এই লেচনটি আলোচনা কৰিবলৈ লৈছোঁ। মই পাঠ 17ৰ পাছতে এইটো লেচন আৰম্ভ কৰাৰ কাৰণটো হৈছে যে এই লেচন আমি পাঠ 17ত যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনিৰ পৰাই আমি এইটো লেচন আলোচনা কৰিবলৈ খুব সুবিধা হ'ব, কিয়নো আমি পাঠ 17ত মানৱ সম্পদ কি জানিলোঁ, হয়নে? মানৱ সম্পদ উন্নয়নৰ বিভিন্ন নিৰ্দেশকসমূহ মানে কিহেনো মানৱ সম্পদ উন্নয়নত সহায় কৰে সেইখিনি জানিলোঁ। মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা কি সেইখিনি জানিলোঁ, মানে সেইখিনি আমি আলোচনা কৰিলোঁ। এতিয়া পাঠ 18ত আমি আলোচনা কৰিম যে মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ মানে হৈছে যে অসুবিধাসমূহ। আৰু মানৱ সম্পদ উন্নয়নত এখন দেশৰ বা এখন ৰাজ্যৰ চৰকাৰে কি ভূমিকা ল'ব পাৰে আৰু চৰকাৰৰ ভূমিকাই কেনেকৈ মানৱ সম্পদ উন্নয়নত সহায় কৰে, আমি সেইখিনিয়ে আলোচনা কৰিম। এতিয়া আমি সকলোৱে জানো যে অনুন্নত আৰু উন্নয়নশীল দেশসমূহত মানৱ সম্পদৰ উন্নতি কৰাটো খুব সহজ নহয়, কিয়নো তাত বহুতো অসুবিধা দেখা যায় আৰু চৰকাৰে যিমানখিনি কৰিলেও খুব কম সময়ৰ ভিতৰতে মানৱ সম্পদৰ উন্নয়ন কৰিবলৈ অসুবিধা হয়। লাহে লাহে গৈ বহুতখিনি সময় যোৱাৰ পাছত, বহুত পদ্ধতি অৱলম্বন কৰাৰ পাছত লাহে লাহে সকলোখিনি উন্নয়ন হ'বগৈ। তথাপিতো সেই উন্নয়নসমূহতনো অসুবিধাসমূহ কি কি, আমি সেই অসুবিধাসমূহ প্ৰথমতে জানিব লাগিব। তেতিয়াহে আমি কিবা এটা কথাৰ অসুবিধাসমূহ জানিলেহে তাক আমি কি কৰিব পাৰিম, সমাধান কৰিব পাৰিম। এতিয়া সেয়েহে আমি জানিব লাগিব প্ৰথম মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ ক'ত, কিহেনো বাধা দিয়ে মানৱ সম্পদ উন্নয়নত। আমাৰ ভাৰতবৰ্ষ হৈছে উন্নয়নশীল দেশ, হয়নে? আমাৰ নিচিনা দেশসমূহত মানৱ সম্পদ উন্নয়নৰ পথত অনেক বাধা অসুবিধা আছে, অনেক অসুবিধা। এতিয়া আমি যিসমূহ অসুবিধা আলোচনা কৰিম সেইখিনিৰ উপৰিও আৰু বহুত অসুবিধা আছে, হয়নে নহয়? এই অসুবিধাসমূহৰ ভিতৰত উল্লেখযোগ্য প্ৰথম অসুবিধাটোৱে হৈছে যে অধিক জনসংখ্যা বেছি হোৱাৰ লগে লগে এখন চৰকাৰৰ কি হ'ব, গোটেইখিনিকে সামৰি ল'বলৈ মূলধন বা পুঁজিৰ অভাৱ হ'ব, হয়নে? জনসংখ্যা বেছি হোৱাৰ লগে লগে কি হ'ব, নিৰক্ষৰতা বেছি হ'ব, কাৰণ সকলোকে শিক্ষাৰ ব্যৱস্থা কৰি দিয়াটো এখন চৰকাৰৰ কাৰণে ইমান সহজ নহ'ব। জনসংখ্যা বৃদ্ধিৰ লগে লগে দৰিদ্ৰতা বাঢ়িব। কিয়নো দৰিদ্ৰতা বাঢ়িব, কাৰণ সকলোকে চৰকাৰ এখনে কি কৰিব নোৱাৰিব, চাকৰি দিব নোৱাৰিব বা বেলেগ যিকোনো বৃত্তিমূলক প্ৰশিক্ষণ দিয়াটো সম্ভৱ নহ'ব, যাৰ ফলত দৰিদ্ৰতা বাঢ়িব। আৰু মানৱ সম্পদ উন্নয়নৰ আৰু এটা প্ৰধান কাৰণ হৈছে অন্ধবিশ্বাস। মানুহে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, এইটো কৰিলে এনেকুৱা হ'ব, সেইখিনি মানুহৰ মনৰ যিখিনি অন্ধবিশ্বাস সেইখিনি, আৰু লগতে কুসংস্কাৰ, তাৰ লগতে আহিল বিষমতা। কেতিয়াবা জাতি বিষমতা দেখা যায়, বৰ্ণ বিষমতা দেখা যায়। এই বিষমতাবোৰেও মানৱ সম্পদ উন্নয়নত অসুবিধাৰ সৃষ্টি কৰিছে। এই কাৰকবোৰৰ কাৰণেই আমাৰ দেশৰ মানুহ উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই। আৰু এতিয়া আমি বহলকৈ চাম যে মানৱ সম্পদ উন্নয়নত অধিক জনসংখ্যাই কিদৰে প্ৰভাৱ পেলাইছে। তোমালোকে নিজে মনতে ভাবিলেই গম পাবা যে দেশ এখন বা ৰাজ্য এখনত যদি জনসংখ্যা অধিক হয় তেতিয়া কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ আমাৰ ভাৰতৰ নিচিনা উন্নয়নশীল ৰাষ্ট্ৰসমূহ যিবোৰ এতিয়াও উন্নত ৰাষ্ট্ৰত পৰিণত হোৱা নাই,
এতিয়াও উন্নয়নৰ কাৰণে কি কৰি আছে প্ৰচেছিঙত আছে সেনেকুৱা ৰাষ্ট্ৰসমূহত জনসংখ্যা যদি বেছি হয় তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হয় উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে সীমিত আয় আমাৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ আয় কি হয় সীমিত আয়েৰে অত্যধিক জনসংখ্যাক উপযুক্তভাৱে সা সুবিধা তথা শিক্ষা দি সম্পদলৈ ৰূপান্তৰ কৰাৰ পথ আমাৰ নিচিনা দেশৰ বাবে সহজসাধ্য নহয় সেয়েহে অধিক জনসংখ্যা মানৱ সম্পদ উন্নয়নৰ এটা অন্যতম বাধা হিচাপে চিহ্নিত হৈছে আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰ আমাৰ ৰাজ্যখন অসমখনৰ কথাই কওঁ আৰু বা আমাৰ ৰাষ্ট্ৰখনৰ কথাই কওঁ উভয়ে অধিক জনসংখ্যাৰ কবলত নিমজ্জিত মানে আমাৰ অসমতো জনসংখ্যা বেছি আৰু গোটেই ভাৰতবৰ্ষতো জনসংখ্যা বেলেগ দেশৰ তুলনাত বহুত বেছি মানৱ সম্পদ যদি উন্নয়ন ঘটাবলৈ হয় জনসংখ্যা বৃদ্ধিৰ এই দ্ৰুত হাৰটো কি হ'ব লাগিব হ্ৰাস হ'ব লাগিব তেতিয়াহে এখন ৰাজ্য বা এখন ৰাষ্ট্ৰই মানৱ সম্পদ উন্নয়নত কাম কৰিব পাৰিব যদি জনসংখ্যা বেছি হয় তেতিয়া এখন চৰকাৰে উপযুক্ত শিক্ষা সকলোকে দিবলৈ পুঁজিৰ অভাৱ হ'ব বিভিন্ন ধৰণৰ ব্যৱস্থাপনাৰ অভাৱ হ'ব সেয়েহে মানুহবোৰ অশিক্ষিত হৈ থাকি যাব হয়নে আৰু মানৱ সম্পদ উন্নয়নত শিক্ষা হৈছে এক উল্লেখযোগ্য নিৰ্দেশক শিক্ষাই মানৱ সম্পদ উন্নয়নত সকলো দিশৰ পৰাই কি কৰে সহায় কৰে এতিয়া আমি সেকেন্ড প্ৰতিবন্ধকতাত আহো মূলধন বা পুঁজিৰ অভাৱ এখন চৰকাৰৰ পুঁজিৰ অভাৱ এইটো জনসংখ্যাৰ লগতে ৰিলেটেড এই অসুবিধাটো জনসংখ্যাৰ লগত ৰিলেট কিয়নো জনসংখ্যাৰ লগত ৰিলেট যেতিয়া জনসংখ্যা বেছি হয় চৰকাৰ এখনৰ সেই দেশখন বা ৰাজ্যখন চলাবলৈ বেছি মূলধনৰ প্ৰয়োজন হয় হয়নে আৰু যিখিনি কি হয় মূলধনৰ অভাৱৰ কাৰণে সকলোখিনি মানুহক সমানে সুবিধা দি পেলাই শিক্ষা প্ৰশিক্ষণ কৰ্মসংস্থাপন দিবলৈ প্ৰব্লেম হয় এখন চৰকাৰৰ বহুত অসুবিধাৰ সন্মুখীন হয় মূলধন বা পুঁজিৰ অভাৱ মানৱ সম্পদ উন্নয়নৰ সেই কাৰণে আনে কি বুলি কোৱা হয় উল্লেখযোগ্য বাধা বুলি কোৱা হয় মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক হ'ল শিক্ষা মই কৈছো শিক্ষা স্বাস্থ্য আৰু অন্যান্য পৌৰ সুবিধাৰ ব্যৱস্থা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষা প্ৰতিষ্ঠান হস্পিটেল খোৱাপানীৰ প্ৰকল্প উন্নত মানৰ ৰাস্তা ঘাট দলং নলা নৰ্দমা আদি পাৰিকাঠামো মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় শিক্ষা দিবলৈ এখন চৰকাৰক তোমাৰ মূলধন লাগিব পুঁজি লাগিব হস্পিটেলৰ কাৰণে গোটেই ৰাজ্য এখনৰ বা দেশ এখনৰ প্ৰত্যেক জনসাধাৰণৰ প্ৰত্যেকজন মানুহৰ স্বাস্থ্য ভালে ৰাখিবলৈ হলে চৰকাৰক কি লাগিব বৃহৎ পুঁজি লাগিব হয়নে আৰু ভাল খোৱা পানী চৰকাৰে সাপ্লাই দিব লাগিব কাৰণ খোৱা পানী বেয়া হলে মানুহৰ কি হ'ব বেমাৰ আজাৰ বেছি হ'ব স্বাস্থ্যৰ অৱনতি ঘটিব খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ হলেও এখন চৰকাৰক বহুত বেছি কি হ'ব পুঁজিৰ প্ৰয়োজন হ'ব উন্নত মানৰ ৰাস্তা ঘাট দলং যেতিয়া নলা নৰ্দমা সেইবোৰ বনাই দিলেহে সকলো গাঁৱে ভূঞে থকা সকলো মানুহ আহি পেলাই শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা হ'ব ৰাস্তা ঘাটবোৰ ভাল হলে কিন্তু সেইবোৰৰ কাৰণেও কি লাগিব চৰকাৰক পুঁজি লাগিব মূলধন লাগিব সেইকাৰণে মূলধন বা পুঁজিৰ অভাৱ হৈছে এক অসুবিধা মানৱ সম্পদ উন্নয়নত তাৰপিছত আহিল দৰিদ্ৰতা জনসংখ্যা বেছি হোৱাৰ লগে লগে কি হ'ব দৰিদ্ৰতা বাঢ়িব এইটো জনসংখ্যাৰ লগতে ৰিলেটেড কি কাৰণে দৰিদ্ৰতা বাঢ়িব কাৰণ জনসংখ্যা বেছি হলে কৰ্মসংস্থাপনৰ অভাৱ হ'ব মানুহৰ আৰু যেতিয়া কৰ্মসংস্থাপনৰ অভাৱ হ'ব তেতিয়া কি হ'ব দৰিদ্ৰতাই দেখা দিব সেয়েহে দৰিদ্ৰতাক মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা বুলি কোৱা হয় দৰিদ্ৰতাৰ বাবে কি হয় আমাৰ দেশৰ এক বৃহৎ সংখ্যক লোক শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই কোনবাই যদি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেওঁ যদি দৰিদ্ৰ হয় তেওঁ কি হ'ব পুঁজিৰ অভাৱ হ'ব আৰু চৰকাৰেও সকলোখিনি সুবিধা দিব নোৱাৰিব ফলত তেওঁ কি হ'ব শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক কি হ'ব দুৰ্বল হৈ পৰিব হয়নে আৰু শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ক্ৰমে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন হ'ব যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰিব মানে কি হয় শাৰীৰিক আৰু মানসিকভাৱে সবল হ'বলৈ হলে আমাক কি লাগিব পুষ্টিকৰ খাদ্য লাগিব উপযুক্ত শিক্ষা লাগিব শিক্ষা থাকিলেহে মানুহে গম পাব যে এইটো খালে এইটো হ'ব এইটো খালে এইটো হ'ব হয়নে গোটেইখিনি লাগিব আৰু যেতিয়া শিক্ষাও নাপাব উপযুক্ত তোমাৰ
শিক্ষাৰো অভাৱ হ'ব আৰু কেনেকে মানসিকভাৱে মানুহ সবল হৈ থাকিব পাৰে তাৰ কাৰণে শিক্ষাৰ অভাৱ হ'ব শাৰীৰিকভাৱে সবল হ'বলৈ যেতিয়া খাদ্যৰ অভাৱ হ'ব তেতিয়া কি হ'ব এখন দেশ বা ৰাজ্যত দৰিদ্ৰতাই দেখা দিব সেই ফলস্বৰূপে তেওঁলোকে সেই দৰিদ্ৰসকলে কি কৰিব আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলায় যেতিয়া এজন মানুহে উন্নতি কৰিম বুলি ভাবিও যেতিয়া উন্নতি কৰিব নোৱাৰা হয় নিজকে যেতিয়া একো কামত নিয়োজিত কৰিব নোৱাৰা হয় তেতিয়া কি হয় এসময়ত সেই লোকজন ভাঙি পৰি পেলাই কি হয় সকলো বিশ্বাস আত্মমৰ্যাদা হেৰুৱাই পেলাই যে মই এনেকে উন্নতি কৰি মই মোৰ জীৱনটো কুশলে এনেকে চলাই নিম সেই মানসিকতাটো হেৰুৱাই পেলাই যি হয় হওক বুলি কি কৰে এৰি দিবলগীয়া হয় ফলত মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি হয় তাৰপিছত আহিল নিৰক্ষৰতাটো কথা ক'লোৱে যে শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ মূল ভেটি শিক্ষাৰ অভাৱ হলে এখন দেশ বা ৰাজ্যৰ মানৱ সম্পদৰ উন্নতি হ'ব নোৱাৰে আৰু আমাৰ নিচিনা উন্নয়নশীল ৰাষ্ট্ৰসমূহত বৃহৎ সংখ্যক জনসংখ্যা থকা ৰাষ্ট্ৰসমূহত নিৰক্ষৰতাৰ হাৰটো কি হয় খুবেই বেছি হয় নিৰক্ষৰতা হৈছে মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ আমাৰ দেশৰ জানানে প্ৰায় 26% 100ৰ ভিতৰত 26জন লোকেই নিৰক্ষৰতাৰ জ্ঞান উপযুক্ততা দক্ষতা কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ হয় নিৰক্ষৰতা শিক্ষাৰ অভাৱ হলে মানুহে কোনো ফালেদি কি কৰিব নোৱাৰে উন্নতি কৰিব নোৱাৰিব যি কৰিবলৈ হলেও আমাক কি লাগিব শিক্ষা বুদ্ধি কৌশল লাগিবই হয়নে নিৰক্ষৰ লোকসকলে কি হয় অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে শিক্ষা থকা এজন ব্যক্তি কোনেও যিকোনো এটা বেয়া কামৰ কাৰণে বা অকমান্য জীৱন এটা যাপন কৰিবৰ কাৰণে কোনেও সোনকালে কি কৰিব নোৱাৰে কনভাৰ্ট কৰিব নোৱাৰে যেতিয়া মানুহৰ শিক্ষাৰ অভাৱ হয় বুদ্ধি কৌশলৰ অভাৱ হয় তেতিয়া সেই ব্যক্তিজনক অতি সহজতে মানুহে কি কৰিব পাৰে যিকোনো এটা বেয়া কাৰ্যত লিপ্ত কৰাবলৈ বা যিকোনো কাম কৰিবলৈ একো উন্নয়নমূলক কামত নিজকে ব্যক্তিজনে কি কৰিব নোৱাৰা হয় নিয়োগ কৰিব নোৱাৰা হয় কি কাৰণে কাৰণ তেওঁ শিক্ষাৰ অভাৱ গতিকে নিৰক্ষৰতাও হৈছে মানৱ সম্পদ উন্নয়নৰ এক বৃহৎ বাধা তাৰপিছত আহো আন এটা কাৰণ অন্ধবিশ্বাস মানৱ সম্পদ উন্নয়নৰ পথত অন্ধবিশ্বাসসমূহকো এটা অন্তৰায় বুলি ধৰিছে কিয়নো বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজি সমগ্ৰ বিশ্বৰ সামগ্ৰিক ছবি সলনি কৰি দিছে যদিও শিক্ষিত অশিক্ষিত নিৰ্বিশেষে আমাৰ দেশৰ আমাৰ দেশ বুলি নকওঁ আৰু বহুত দেশ আছে এক বৃহৎ সংখ্যক লোক কি হয় অন্ধবিশ্বাসী হয় আৰু কুসংস্কাৰৰ বিশ্বাসী হয় এতিয়া মই তোমালোকক উদাহৰণ হিচাপে এটা কথাই ক'লো কোনোবা এজন ব্যক্তিক যেনিবা সাপে কামুৰিলে আমাৰ অন্ধবিশ্বাস কি সাপে কামুৰিলে বেজ লগাব লাগে বেজে জাৰিব লাগে বহুত মানুহৰ সেইটো অন্ধবিশ্বাস যে বেজে জাৰিব লাগে তেতিয়া সাপে কামুৰাটো কি হয় ভাল হয় তেনেকেই সেই ব্যক্তিজনক পেলাই থৈ দিয়া হয় বেজ আহি জাৰিব সাপে কামুৰা ভাল হ'ব তেনেকে ভাবিয়ে পেলাই থৈ দিয়া হয় কিন্তু বেজে জানো জাৰিলে সাপে কামুৰাটো বিষখিনি জানো উলিয়াব পাৰিব নোৱাৰে তাৰ কাৰণে কি আমাক এন্টিভেনাম লাগিব বিজ্ঞানে এন্টিভেনাম উলিয়াই থৈছে প্ৰত্যেকটো সাপে কামুৰা বিষ তোমাৰ উলিয়াই দিবলৈ বিষখিনিক এবজৰ্ব কৰিবলৈ এন্টিভেনাম লাগিব আৰু কিন্তু আমাৰ মানুহে অন্ধবিশ্বাসৰ কবলত পৰি সেই ব্যক্তিজনক হস্পিটেল বা ডক্টৰৰ ওচৰলৈ নিনি কি কৰে বেজৰ ওচৰলৈ নিয়ে তেতিয়া কি হয় সন্মুখতে এজন মানৱ সম্পদৰ কি হৈ যায় ধ্বংস হৈ যায় হয়নে তেনেকুৱা আৰু অন্ধবিশ্বাসৰ বহুত উদাহৰণ আছে যিটো কাৰণে অন্ধবিশ্বাসকো মানৱ সম্পদ উন্নয়নৰ এটা বাধা বুলি ধৰা হৈছে তাৰপিছত আহো বিষমতা বিভিন্ন ধৰণৰ বিষমতাও মানৱ সম্পদ উন্নয়নৰ আন এটি বাধা এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষ আজি বিশ্বৰ সকলোৰে আগত পৰিচিত আমাৰ ভাৰতবৰ্ষখন হৈছে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ইয়াত আমাৰ ভাৰতবৰ্ষখন হৈছে ইয়াত ৰাইজৰ চৰকাৰ আমি গণতন্ত্ৰই
চৰকাৰ নিৰ্বাচন কৰোঁ, হয়নে? কিন্তু গণতান্ত্ৰিক ব্যৱস্থা বা চিন্তাধাৰাও আমাৰ দেশৰ লোকৰ মাজত ধৰ্মীয় বিষমতা, ভাষাভিত্তিক বিষমতা, জাতি আৰু গোষ্ঠীভিত্তিক বিষমতা, লিংগ বিষমতা আৰু অঞ্চল ভিত্তিক বিষমতা আঁতৰ কৰিব পৰা নাই। যদিও আমাৰ দেশখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়, তথাপিতো কিন্তু আমাৰ মানুহৰ মনবোৰৰ মাজত কি আছে? এতিয়াও ধৰ্মৰ বিষমতা আছে। হিন্দু, মুছলিম, তোমাৰ খ্ৰীষ্টান, এই সকলো ধৰ্মৰ লোকে নিজকে কি বুলি ভাবে? বেলেগ বেলেগ বুলি ভাবে। ঠিক তেনেকে ভাষাভিত্তিক বিষমতা, মই অসমীয়া কওঁ, তুমি হিন্দী ভাষী, তেওঁ অসমীয়া কয়, তেওঁ বাংলা কয়, সেইবোৰ বিষমতা। লগতে জাতি, মই আমুক জাতি, তুমি তেওঁ তামুক জাতি, এনেকুৱা বহুতো জাতি গোষ্ঠীৰ বিষমতা। লগতে একদম ডাঙৰ বিষমতা এটা হৈছে লিংগ বিষমতা, পুৰুষ মহিলা আৰু ল'ৰা ছোৱালী বুলি যিটো বৈষম্যতা মানুহৰ মনৰ মাজত সোমাই আছে, সেইটো হৈছে মানৱ সম্পদ উন্নয়নৰ এক বৃহৎ বাধা। কিয়নো এতিয়াও এনেকুৱা বহুত মানুহ আছে যিবোৰ মানুহে ভাবে ছোৱালী মানুহে ভালকে নপঢ়িলেও হ'ব, ল'ৰা মানুহেহে ভালকে পঢ়িব লাগিব। এনেকুৱা বহুত মানুহ আছে, যাৰ ফলত কি হয়? ছোৱালীসমূহে উপযুক্ত শিক্ষা নাপাই পেলাই নিজকে নিৰক্ষৰ কৰি ৰাখিবলগীয়া হয় আৰু এজন সম্পূৰ্ণ সম্পদ, এখন দেশৰ সম্পূৰ্ণ সম্পদ হিচাপে নিজকে গঢ় দিব নোৱাৰে। সেয়া হৈছে বিষমতা। বৈষম্যতাৰ কাৰণেই আচলতে তেনেকুৱা হয়। সেই বিষমতাবোৰ কি কাৰণে আঁতৰ কৰিব নোৱাৰিলে এই বিষমতাসমূহ সদায় কাৰণে মানৱ সম্পদ উন্নয়নত কি হ'ব? বাধা হৈ থাকিব, হয়নে? এতিয়া আজি আমি মানৱ সম্পদ উন্নয়নৰ এই প্ৰতিবন্ধকতাসমূহ আলোচনা কৰিলো। আচলতে মই তোমালোকৰ কিতাপত থকা যিখিনি কিতাপত দিয়া আছে সেইখিনি আলোচনা কৰিছো। এনেকে যদি আমি সকলোৱে চিন্তা কৰো আৰু বহুতো বাধা দেখা পাম যিবোৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। তোমালোকে মনতে ভাবি চাবা, তোমালোকে আৰু কিবা যদি এনেকুৱা কাৰণ দেখা, তোমালোকে ধুনীয়াকৈ কাৰণসমূহ নিজে মনত ৰাখিবা বা লিখি থব পাৰিবা। ইয়াৰ পিছত আমি মানৱ সম্পদ উন্নয়নত চৰকাৰেনো কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব লাগে বা চৰকাৰৰ ভূমিকাইনো কেনেকৈ মানৱ সম্পদ উন্নয়নত সহায় কৰে, সেইখিনিৰ বিষয়ে আলোচনা কৰি আজি এইখিনি কথা তোমালোকে কিতাপখন মেলি ল'বা, কিতাপত নিজেও পঢ়িবা আৰু ভিডিঅ'টো কেইবাবাৰো শুনি কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা। থেংক ইউ।